ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। নমস্কাৰ, মই মৃদুল ভূঞা। আপোনালোক সকলোকে আছামিজ থিয়েটাৰ ইউটিউব চেনেলৰ পৰা মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ প্ৰত্যেকৰে জীৱনবিলাক সুখৰ হওক, আহি থকা বছৰটো সকলোৰে কাৰণে মংগলময় হওক। মই সকলোকে অনুৰোধ কৰিছোঁ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু নিজৰ বুকুত আদৰি লওক, কাৰণ এইটো আমাৰ অসমৰ চেনেল, অসমৰ মানুহৰ বাবে কাম কৰা চেনেল। ধন্যবাদ। নমস্কাৰ, মই শিল্পী শিখা। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজলৈ মোৰ মৰম আৰু ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই আগন্তুক নৱবৰ্ষটো সকলোলৈকে মৰম আৰু ৰঙীন ৰঙীন কিছুমান সপোন কঢ়িয়াই আনক, মই তাকেই আশা কৰিছোঁ। আৰু লগতে এই চেনেলটোৰ বিষয়ে মই কিছু কথা ক'ব বিচাৰিছোঁ। এই চেনেলটো কণ্ট্ৰল কৰি আছে মোৰ খুব মৰমৰ ভাইটি এজনে, ৰাকেশ। তেখেতক ধন্যবাদ মোৰ ফালৰ পৰা, কাৰণ এই চেনেলটোত আজিলৈকে মই আহিবলৈ হয়তো অলপ সময়ৰো অসুবিধা হৈছিল, অথবা কিছুমান অসুবিধাৰ কাৰণে মই আহিব পৰা নাছিলোঁ। যিহেতু আজি আহিছোঁ প্ৰথমবাৰৰ কাৰণে, সেয়াও নৱবৰ্ষৰ শুভেচ্ছা লৈ। গতিকে সকলোৱে যেন মোৰ মৰম আদৰি লয়। আৰু লগতে এই চেনেলটো আছামিজ থিয়েটাৰ ইউটিউব চেনেল, যিটোৱে যথেষ্ট বাতৰি, যথেষ্ট ন খবৰ আপোনালোকক দি আছে, আপোনালোকৰ মাজলৈ আনি আছে। গতিকে মই আশা কৰোঁ, লগতে আমি সকলোৱে আশা কৰোঁ যে এই চেনেলটো আপোনালোকে আদৰি লওক সকলোৱে, কাৰণ অনাগত দিনবোৰত এই চেনেলটোৱে আমাক আৰু বহুতো খবৰ দিবলৈ আশাবাদী। আৰু আমিও যথেষ্ট আশাবাদী তেওঁলোকৰ পৰা, যে আমি কিছুমান খবৰ তেওঁলোকৰ পৰা পাম, যিটো খবৰ আমি হয়তো সাধাৰণতে নাপাওঁ। গতিকে তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা, শুভকামনা, যে অহা দিনকেইটাত, অনাগত দিনকেইটাত তেওঁলোকে এইদৰেই তেওঁলোকৰ এই চেনেলটো আগুৱাই লৈ যাওক, তাকে আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই দীপিকা ৰাধিয়া। অসমবাসী ৰাইজলৈ জনাইছোঁ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। এইটো এটা ইউটিউব চেনেল, আছামিজ থিয়েটাৰ। এটা খুব সুন্দৰ চেনেল, যিটো চেনেলৰ জৰিয়তে থিয়েটাৰ জগতৰ বিভিন্ন ধৰণৰ বাতৰি আপোনালোকে পাই থাকিব। গতিকে এই চেনেলটোৰ জৰিয়তে আপোনাক সকলোকে জনাইছোঁ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। আশা কৰিছোঁ সকলোৰে জীৱনটো সুখৰ হওক, মৰমৰ উপযোগ হওক, আনন্দৰ উপযোগ হওক, নতুন বছৰটো কামনা কৰিছোঁ। লগতে আপোনাক সকলোকে অনুৰোধ জনাইছোঁ যে এই চেনেলটো সকলোৱে আদৰি লওক। গতিকে তাৰ কাৰণে আপোনালোকে চেনেলটোত কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ। উইচ ইউ অল আ ভেৰি হেপী নিউ ইয়েৰ। থেংক ইউ। নমস্কাৰ, মই নয়ন নিৰ্বাণ বৰুৱা সমূহ অসমবাসী ৰাইজলৈ আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ যোগেদি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মৰম জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে জীৱনত সুখ, আনন্দ, হাঁহিৰে ভৰি পৰে, এই নতুন বছৰটোৱে যাতে সকলোৱে সমৃদ্ধি কঢ়িয়াই আনে, তাৰ বাবে মই কামনা কৰিছোঁ। আৰু আশা কৰিছোঁ এই যিটো আছামিজ থিয়েটাৰ ইউটিউব চেনেল, ইয়াৰ যোগেদি যাতে অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত সমূহ কলা কুশলী শিল্পীৰ জীৱনৰ প্ৰতিচ্ছবিটো দাঙি ধৰিব পাৰে সাক্ষাৎকাৰৰ যোগেদি, তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ বাবে আপোনালোকে এই চেনেলটো চাবৰ বাবে ইয়াৰ সমূহ ভিডিঅ' লাইক কৰক, কমেণ্ট কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। নমস্কাৰ, মই ভ্ৰান্তি মেধি। আছামিজ থিয়েটাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসীক লগতে মোৰ ফ্ৰেণ্ডছ ফলোৱাৰ্ছ আটাইলৈ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই নতুন বছৰটোৱে আপোনালোকলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। সুখ দুখৰ মাজতে মানুহৰ জীৱন, সেইটো কামনা কৰিছোঁ। এই নতুন বছৰটো আপোনালোকৰ সকলো দুখ আঁতৰি গৈ যাতে জীৱনটো সুখময় হওক। লগতে মই আপোনালোকৰ পৰা আশা কৰিছোঁ এই নতুন চেনেলটোৰ বাবে আপোনালোকে যাতে কিছু সহায় আগবঢ়ায়, আৰু এই চেনেলটোক আগুৱাবৰ বাবে আহক এই চেনেলটোক লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ ছ' মাছ। নমস্কাৰ, মই পাপৰি পাটগিৰি। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আছিলোঁ। এই চেনেলটো যেন সকলোৱে ভালদৰে আদৰি লয়, আৰু প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মই ৰুমা কলিতা। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে সমূহ দৰ্শকলৈ
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে এই চেনেলটো অতি মৰমেৰে আঁকোৱালি লয় তাৰ বাবে আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰিংকুৰিয়ানে আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে কওঁ যে আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৱে যাতে সকলোৱে খুব বেছিকৈ আদৰি লয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই মিঠু কাশ্যপে আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ। লগতে আপোনালোকক এই চেনেলটো আদৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মই কাজল শৰ্মা। মই আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোক সকলোলৈ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকে এই চেনেলটো যাতে আদৰি লয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ফাৰিপুৰা আহমেদ। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে মই সমূহ ৰাইজক ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনাইছোঁ আৰু লগতে এই চেনেলটো যাতে সকলোৱে মৰমেৰে আদৰেৰে আদৰি লয়। ধন্যবাদ। নমস্কাৰ, মই পল্লৱী ফুকন। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ তৰফৰ পৰা মই সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনাইছোঁ। নতুন বছৰটোৱে আপোনালোক সকলোলৈকে সুখৰ বতৰ কঢ়িয়াই আনক, আশাৰ বতৰ কঢ়িয়াই আনক। লগতে আছামিজ থিয়েটাৰ এই ইউটিউব চেনেলটোক আপোনালোক সকলোৱে মৰমেৰে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মই চম্পক মেধি। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ। লগতে সকলোৱে যাতে এই চেনেলটো আদৰি লয়। ধন্যবাদ। নমস্কাৰ, মই গায়ত্ৰী বৰা। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে মোৰ মৰমৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজলৈ জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা। আপোনালোকৰ এই বছৰটো অতি সুন্দৰ হওক। লগতে আপোনালোকৰ পৰা বিচাৰিছোঁ অযুত মৰম আৰু আশীৰ্বাদ। এই আছামিজ থিয়েটাৰ ইউটিউব চেনেলটো আপোনালোকে চাব আৰু নিশ্চয় যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। এটি সুন্দৰ থিয়েটাৰৰ ওপৰত এটি সুন্দৰ ইউটিউব চেনেল। লগতে চেনেলটোৰ লগত জড়িত সদস্যসকলকো মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, হাঁহি থাকক, কুশলে থাকক আৰু আমাক সদায় এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাওক। ধন্যবাদ। নমস্কাৰ, মই সুমিদা। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ আৰু সকলোৱে যাতে এই ইউটিউব চেনেলটো আদৰি লয় তাকেই কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰাতুল দাস। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ সমূহ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে মোৰ মৰমৰ ভাইটি ৰাকেশ, তেখেতৰ এটা ইউটিউব চেনেল আছে যাৰ নাম হৈছে আছামিজ থিয়েটাৰ ইউটিউব চেনেল। এই চেনেলটিৰ মাধ্যমেৰে তেখেতে ইতিমধ্যে অসমৰ বহু ভ্ৰাম্যমানৰ শিল্পীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিছে, তেখেতসকলৰ সৈতে কথা পতাইছে, তেখেতসকলৰ মনৰ বাৰ্তা আপোনালোকক প্ৰেৰণ কৰিছে। গতিকে এনেধৰণৰ ভাল কাম লৈ ৰাকেশ যাতে আৰু আগবাঢ়ি যাব পাৰে, গতিকে চেনেলটিৰ মাধ্যমেৰে মই আপোনালোক সকলোকে নতুন বৰ্ষৰ স্বাগতম জনাইছোঁ আৰু লগতে এই চেনেলটি আগবাঢ়ি যোৱাত আপোনালোকে যাতে সহায় কৰে সেয়াই আশা কৰিছোঁ। এই ক্ষেত্ৰত আপোনালোক সকলোৱে যাতে এই চেনেলটিৰ লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ যাতে নাপাহৰে সেয়া আপোনালোকলৈ অনুৰোধ জনালোঁ। মনত ৰাখিব, ৰাকেশৰ আছামিজ থিয়েটাৰ ইউটিউব চেনেলটিক আপোনালোক সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই পুনম নাথ। পোনপ্ৰথমে অসমবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগতে সকলো অসমবাসীক মই জনাওঁ যে আছামিজ থিয়েটাৰ নামৰ ইউটিউব চেনেলটিৰ পৰা আপোনালোক সকলোলৈ নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে চাওক আছামিজ থিয়েটাৰ নামৰ ইউটিউব চেনেলটি, ছাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিঅ'ৰ সোৱাদ লওক। ধন্যবাদ। নমস্কাৰ, মই নিৰ্মালী। আছামিজ থিয়েটাৰ ইউটিউব চেনেলটোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই ৰাকেশ বৰ্মন। আছামিজ থিয়েটাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সমূহ দৰ্শকলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই চেনেলটো আপোনালোকে যি মৰম আশীৰ্বাদ দিলে, অনাগত দিনবোৰতো এনেকৈ মৰম আশীৰ্বাদ দিয়ে যেন তাৰে বাবে কামনা কৰিছোঁ। ধন্যবাদ।